এয়া কনাট প্লেচৰ দিল্লীৰ কনাট প্লেচৰ বাফেট ৰেষ্টুৰেণ্ট ৰাজস্থানী মানে কিমান খানা খাবা আৰু দামটো বাৰু 1000 to 1500 ভিতৰতে পাৰ পাৰ্চন মানে নন ভেজ আৰু ভেজ হ'লে 100 টকা কম হয় মানে খানাৰ ওপৰত খানা মানে ষ্টাৰ্টাৰতেই পেট ভৰি যায় মানে বহুত দিনটো ভোকে লঘোনে গ'লেহে মানে গোটেইখিনি আইটেম খোৱা হয় আৰু মানে খানাৰ ষ্টাৰ্টাৰে ইমান বিধ আছে নহয় ভেৰাইটিজ আৰু মানে এদিনৰ কাৰণে মনটো আৰু এইটো আমি বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে গৈছিলোঁ মোৰ বান্ধৱী আৰু দাঁতাৰৰ লগত মানে সেয়া আৰু খানাৰ ওপৰত খানা আৰু খুব ভাল লাগিল অৱশ্যে এই বাফেটটোত আমি দুবাৰ গ'লোঁ আগতেও এবাৰ গৈছিলোঁ ভাল লাগিল কাৰণে গ'লোঁ এই পাইনএপলৰ হেৰি আছিলে ফ্ৰাই পাইনএপল ইমানেই টেষ্টি নহয় মানে চাক আনাৰস এটা মানে বাটাৰ দি ভাজিলে কেনেকুৱা লাগে এনেকুৱা টাইপৰ তলতো আছে এইটো আমি ওপৰত আহিছোঁ তলতো বহিব পাৰি আৰু চালাডৰ পৰা আৰম্ভ কৰি মানে ইমান বিধে বেলেগ টাইপৰ চালাড ক্ষীৰ সুইটছত আছে আৰু কেক হ'লে কেকটো বনাই দিয়ে সেইটো পইচা নলয় খালি ৱাইন বিয়েৰ চিয়েৰ যিবিলাকে খায় তেওঁলোকৰ সেইটো এক্সট্ৰাকৈ লয় পাণ চানো আছে সেইবোৰো ফ্ৰী ওলাই যোৱাৰ সময়ত এই গোটেইখিনিতো আৰু ভিডিঅ' লৈ থাকিব নোৱাৰি যিহেতু আমি খাবলৈ আহিছোঁ মানে কি খাব খোজে তাকে খাব পাৰে নন ভেজবোৰৰ কাৰণে ভালকৈ ভেজ আইটেমো ল'ব পাৰি আৰু নন ভেজো ল'ব পাৰি ভেজিটেৰিয়ানবিলাকে খালি ভেজিটেৰিয়ান আইটেমবিলাক লয় সকলোবিলাক আছে আৰু এইবিলাক আৰু নাম কিমান কৈ থাকিম আৰু বেলেগ টাইপৰ বস্তুৰ ক্ষীৰ আছে বেলেগ যিমান খায় আৰু সেয়া দেখিছেনে পেষ্ট্ৰি বনাই থৈ দিছে কেক এটাই দি দিয়ে নিজৰ মতে নাম চাম লিখি এইবিলাক মানে বঢ়িয়া চুইট ষ্টাৰ্টাৰটো আচলতে মানে নাখালেও নহয় কাৰণ বেলেগ মাউথ ৱাটাৰিং এয়া আৰু হেৰি মাটন চিকেন এগ চব আছে ফিছো আছে মাটন চিকেন এগ ফিছ যি খায় আৰু এয়া মাটনেই লোৱা হৈছিল পোলাও 2-3টা পোলাও ক্ষীৰ ভাল পাওঁ মই ক্ষীৰ চিকেনবোৰতো ষ্টাৰ্টাৰতে একদম এডৰা চিকেন খোৱা হৈ যায় ৰসগোল্লা আৰু যিমান ধৰণৰ মিঠাই আছে আৰু এয়া বাহিৰলৈ ওলাই আহিলোঁ থেংক ইউ ফৰ ৱাচিং এয়া দিল্লীৰ কনাট প্লেচৰ ৰাতিৰ 11:30 মানৰ দৃশ্য আৰু ৰাতি 11:30 মান 12টা বাজি হৈছে আৰু এতিয়া ঘৰলৈ যামগৈ আৰু উবেৰ লৈ পেলাই এয়া কনাট প্লেচ বৰে ভাল লাগে সঁচাকৈ পইচা লাগে আৰু মানে কি বছৰত এবাৰ দুবাৰ এনজয় কৰিব পাৰি আৰু এনেকৈ ফুড হেৰিটো ভাল লাগে আৰু কনাট প্লেচ বুলি ক'লে আৰু গোটেই ইণ্ডিয়া বিখ্যাত বা ৱৰ্ল্ড বিখ্যাত থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ